ভাল লাগিছে মই ৰেগুনি টিভিত চাকনৈয়া নতুন এখন চিৰিয়েলত অকমান ভইচটো ডাঙৰকে ক'বা নহলে ৰাইজে নুশুনিব ইমান হুলস্থুল হৈ আছে এই চাকনৈয়া মোৰ নতুন চিৰিয়েল হয় কোনে বাকি আছিলে কিবা ক'বা এখন নতুন ধাৰাবাহিক যাৰ মুহূৰ্ত সম্পন্ন হৈ গ'ল খুব কম দিনৰ ভিতৰতে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'ব এই ধাৰাবাহিকখন সামাজিক মাধ্যমত সক্ৰিয়সকলে হয়তো দেখিছে যে এই ধাৰাবাহিকখনৰ মুহূৰ্ত হৈ গৈছে ইতিমধ্যে চাকনৈয়া ধাৰাবাহিকখনৰ নামটোৰ দৰে সুন্দৰ ইয়াৰ কাহিনীভাগ আমি গম পাইছিলোঁ যে প্ৰতিটো খণ্ডত কিবা নহয় কিবা এটা অকমান বেলেগ ধৰণৰ টুইষ্ট পাব এজনী ছোৱালীৰ সংগ্ৰাম আৰু প্ৰতিশোধৰ কাহিনী ইয়াত আছে তথাপিও আপোনালোকে ভিন্ন ভিন্ন ৰস এই ধাৰাবাহিকখনত পাব ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে নিৰ্মিত ধাৰাবাহিকখনৰ কাহিনী আৰু পৰিচালনা কৰিছে মানৱজ্যোতি কলিতাই সহযোগী পৰিচালনা মৃদু প্ৰবন বৰা আৰু চিত্ৰনাট্য কৰিছে আপোনালোকৰ মৰমৰ আপোনালোকে জানেই প্ৰণৱ বৰুৱাই তেওঁ বহুকেইখন চিৰিয়েল লিখিছে তেওঁ বহুকেইখন নাটক লিখিছে ভ্ৰাম্যমানৰ আৰু অকণ শইকীয়া আৰু প্ৰাঞ্জল বৰাৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত হ'বলৈ যোৱা এই যিখন ধাৰাবাহিক কেইবাখনো জনপ্ৰিয় মুখ আপোনালোকে দেখিবলৈ পাব তাৰে মাজত হৈছে এজন বৈকুণ্ঠ প্ৰিন্স পাঠক নিজৰ নামটো কৈ লোৱাটো ভাল যিহেতু আমাৰ অতি মৰমৰ বহু পুৰণা আমাৰ এজন বিশিষ্ট অভিনেতা গিগি প্ৰভাত এতিয়ালৈকে অনুভৱটো ধৰিব পৰা নাই কিয় কাৰণে মই এখনৰ পৰা এখনলৈ আহিছোঁ বেহৰবাৰীত কৰি আছিলোঁ বেহৰবাৰী এৰি অহাই তোমাৰ মনত কেনেকুৱা ক্ষোভ আছে নি দুখ লাগিছে নি ক'ৰবাত নিবৃত কোণত বেহৰবাৰী এৰিব কেতিয়াও নিবিচাৰোঁ চবেই বেহৰবাৰীত থাকিব বিচাৰে আৰু মোৰ যিহেতু বেহৰবাৰীত বহুত কমকৈ কেৰেক্টাৰটো ৰিভিল হৈ থাকে কিন্তু আৰু এখন পালে কিয় কাৰণে আমাৰ ফাইনেন্সিয়েলি ইছ্যু কিছুমান থাকেতো সেইকাৰণে এনেকৈ আহিবলৈ হেৰি হ'ল কথা আগতেও যেতিয়া কথা পাতিছোঁ বেলেগত কৰিব পাৰিবি বুলিও কথা পতা হৈছিলে এতিয়া নাজানো মই কিন্তু বেহৰবাৰী এৰি অহা নাই অ'কে অল দ্য বেষ্ট ভাল লাগিছে একদম বেলেগ এটা চৰিত্ৰত আজিৰ পৰা ৰাকেশে পেহী চেহী মতাবিলাক নাথাকিব ন এয়া নাথাকিব বাট থাকিব বেহাৰবাৰী আউটপোষ্টৰ মৰমটো আৰু বেলেগে কোনেও ল'ব বেহাৰবাৰী আউটপোষ্টে হয় আৰু যিহেতু আমি আৰ্টিষ্টৰ সদায় বেলেগ বেলেগ থাকিব লাগিব তুমি ইয়াত কি কেৰেক্টাৰ প্লে কৰি আছা কেনেকুৱা অনুভৱ কেনেকুৱা চবেইটো অনুভৱে সুধিব ন বেলেগ সুধিবলৈ একো নাই নতুনকৈ চিৰিয়েল চাকনৈয়া আগতে ক'ত কৰিছা মোৰ ফাৰ্ষ্ট হয় একচুৱেলি ভেৰি ফাৰ্ষ্ট তেতিয়াহ'লে তুমি আজি লগত কি আনিছা মিঠাই কিবা লৈ আহিছা নাই নাই না এই মিঠাই লৈ আহিব লাগে ফাৰ্ষ্ট চিৰিয়েল যেতিয়া শ্বুট থাকিব সেইদিনাখন লৈ আহিব ঠিক আছে এটা এগ্ৰিমেণ্ট হৈ গ'ল যে শ্বুট থকাৰ দিনা কেৰেক্টাৰটোৰ বিষয়ে গম পাইছাই চাগে অলপমান গম পাইছোঁ কেনেকুৱা তোমাৰ অনুভৱ গুণগুণত বহুত মৰম পাইছা তুমি বহুত মৰম পাইছোঁ ৰাইজে বহুত মৰম দিছে এইবাৰো আশা ৰাইজে দিছে নে ডেকা ল'ৰাবিলাকে দিছে ডেকা ল'ৰা বুলি নকওঁ দেই কাৰণ গুণগুণৰ কেৰেক্টাৰটো এনেকৈ ডেকা ল'ৰাই মৰম দিবলগীয়া নাছিলে ৰাইজে দিছে অসমৰ ৰাইজে দিছে আৰু বাবা মই নিৰমনক কৈ দিম ইমান ভয় খাব নালাগে নিৰমনৰ কোনো ফৰক নপৰে মানে তুমি জানে মোক সকলোকে ধন্যবাদ দিছোঁ আৰু এইবাৰো আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ অল দ্য বেষ্ট থেংক ইউ ল'ৰা আহিছে কেনেকুৱা ভাইটি অনুভৱ ভাল ভাল একদম ভাল মোৰ এখন মেগা চিৰিয়েল ৰেঙনিত প্ৰথম কাৰণ মই কেৰিয়াৰ আৰম্ভণি কৰিছিলোঁ 2016ত বেহাৰবাৰীত গেষ্ট আৰ্টিষ্ট কৰি চ' কাটটো এতিয়া মই এখন মেগা চিৰিয়েল পাইছোঁ চ' মোৰ ইউনিভাৰ্ছ থেংকছ টু ইউনিভাৰ্ছ যশশ্ৰী ভূঞা কৌশিক শান্তনু ধৰিত্ৰী জুমি কলিতা ঋতুৰাজ গগৈ অন্বেষা বৰুৱা নিহাৰিকা গোস্বামী শৰ্মা জুৰণী মহন্ত উজ্জ্বলা দত্ত উৎপল কলিতা ৰিমজিম ডেকা পূৰ্ণমজ্যোতি বৰুৱা জুমু ভূঞা ভূপেন প্ৰতিমৰ লগতে শিশু শিল্পী কস্তুৰী শইকীয়া আৰু হাফিজুৰ ৰহমানে এই ধাৰাবাহিকখনত অভিনয় কৰিব সকলোৱে চাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জয় অসম অ'কে অল দ্য বেষ্ট থেংক ইউ কেনেকুৱা অনুভৱ কেনেকুৱা ল'ৰা অনুভৱ একদম খুবেই ভাল তাতে আমাৰ বৈকুণ্ঠ দাও আছে এইবাৰ একেলগতে আমি প্ৰজেক্ট কৰিম মানে জমি থাকিব আৰু চিৰিয়েলত গম পাই থাকিব মিঠাই চাই মাজে মাজে খুৱাই থাকিব ঠিক আছে থেংক ইউ অল দ্য বেষ্ট